মই আজি আপোনাৰ একো কথাই নুশুনিম হা মই একো কথাই নুবুজিম হা মুঠতে মোক পইচাটো দিয়ক তোৰ পইচাটো মই দি দিম হা তই খালি অকণমান ধৈৰ্য ধৰিব লাগিব হা বাও এল পিলৰ পৰা মই আপোনালোকক বিহু চেও কৈছে আপুনি পইচাটো দিয়াত কিয় হিচপুচ কৰি আছে অ পইচাটো দিবলৈ পালেনো কাৰ ভাল নালাগে কচোন এতিয়া 300-400 টকা মোৰ মূৰত বোজা হৈ থকা নাই জানো দিম দে সোনকালে দিলেতো আপুনি আদৰ হৈ যাব ন ঐ ছাৰ কিহে মানুহটো আজিকালি দেখাই নোপোৱা হলো যে ন তাকে ডিউটি নাযায় যাওঁ এই ধুবাৰ পৰা ড্ৰেছযোৰ নিবলৈ আহিলে আপোনাৰ বস্তু এটা মোৰ হাতত আছে তাকে মই বোলো ক'ত এৰিলো বাৰু বস্তুটো ভাল লাগিল দিয়ক আপুনি যে ৰাখিলে আকৌ হয়নে কি বস্তু কওকচোন এনে ধপ দিছে অ চাক থানালৈ আহিব তাত পাব হ'ব কি বস্তু থাকিল ছাৰৰ হাতত এই যি বস্তু নাথাকক মুঠতে মই মোৰ পইচা কেইটা পাব লাগিছে ৰ কোনোবা কমিটিয়ে আগধন দিয়া নাইতো হা মোহন হাত নিদিবি পইচা এতিয়া মোৰ পইচাটো ভগাই পেলাই মোৰ ভাগটো মোক দি দিয়কচোন ছাৰ কিহৰ পইচা কিয় আপুনি বিহুৰ প্ৰগ্ৰেম কৰা নাছিল জানো নাই ক'ত আমি বিহুৰ প্ৰগ্ৰেম কৰি আছো মিছা নকবহে কমিটিৰ ল'ৰাজনে নিজে আহি মোৰ হাতত এইটো দি থৈ গৈছে নহয় মানে কথা এটা হ'ল এবাৰ বহুত শ্ব' মাৰিছে ন মানুহ 40খন মান কৰিছেও ভয় লাগিল নেকি চৰি দেই একো নাই বাৰু মই বেয়া পোৱা নাই কিন্তু মোৰ চাবলৈ মন যায় আপুনি শ্ব'ত কেনেকে এণ্ট্ৰি মাৰে ৰিয়েলি সঁচা কথা কৈছো 1 মিনিট ৰ'ব এইটো জেড মই দেখুৱাই আছো ৰ'ব হেল্ল' অংকুৰ দা হেল্ল' কোনহে আপোনালোক হেল্ল' নাই গাড়ীত বহি থাকিলেই হ'ল নাই মই ইয়াত বহাৰ ব্যৱস্থাটো কৰি আছো কেতিয়া আহিব লাগিব মই জনাই দিম অ'কে মোৰ ডাঙৰ ট্ৰেজেডি জানেনে প্লিজ মোক হেল্প কৰকচোন আপোনাকে নিজৰ ককাই বুলিহে কৈছো এই টাইমত বেলেগ টেন্স নিদিবিচোন মোক কি হৈছে আল্টিছা ভেলু গুটিয়ে বুজি নাপাইছে একে শিল্পী চাপা শিল্পী সত্তা একোৱে নাছে ঐ তই একদম মনে মনে থাক তই আৰ্টিষ্টৰ শাৰীত পৰ ঐ টিকনি এফালে গ'ল যা কিয় মই লৈ গৈ আছো 2 মিনিটত পাই আছো মোৰ প্ৰব্লেমটো আপুনি বুজি পাওক ব'লা না 5 মিনিট আছে ব'লা চৰি মানুহ ৰৈ আছে ভাই ব'লা না হে মানুহে নাছে অ চা ব'লা ভাগটো থাকি গ'ল যে মই গাড়ীখন পাৰ্ক কৰি গৈ আছো হৈ যাব 5 মিনিট ইয়ালৈ কোন নাহিব দেই বহা বহক তুমি এটা কাম কৰা অক্স কেবুলডাল ঠিক কৰি ল'বা আৰু মিউজিকটো কিন্তু একদম অ'কে কৰি ল'বা হা মই পানী গিলাচ খাই আহোঁ পানী আছে নহয় অংকুৰ দা এগ্ৰিমেণ্টখন আছে আৰু পইচা কিমান পাবলৈ থাকিল পইচা মই পলবক ফোন এটা কৰি আছো 50,000 আৰু কিমান পাম 1 লাখ টকা এই চিষ্টেমটোত কৰো মানে আমি হেৰি আপুনি ছেক্ৰেটাৰীক মাতি দিয়কচোন অংকুৰ দা প্ৰপাৰ্টি সব ষ্টেজলৈ নিয়া হ'ল এইবিলাক টেনশ্যন ল'ব নালাগে চা মোৰ পানী পেচাব কৰিব লাগিছে চা এইটো মানে সদায় তাৰ শ্ব'ত উঠাৰ আগত এইটো বেমাৰ থাকিবই মানে পিকে সকলো ঠিক হ'ল নে যাব পাৰি অ'কে দিয়া ঐ ব'লা উঠা ব'লা কি হৈ আছে এইবিলাক দেখুৱাই আছো আপোনাক এতিয়া চেলফি টেলফি নহয় দেই ব'লা ভিৰ এটা হয় মৰম ৰাইজৰ ব'লা পাগলে হৈছে নেকি এই চব স্পেচটো হৈ যাব আচ্ছা যাম পিকে মিউজিকটো পাইছা নাই মই ৰেডি অ'কে
ছাৰহঁত আহিছে পিকে মিউজিক অপৰাধী নপলাবি দগাবাজি নকৰিবি অপৰাধীৰ অতপালি আজি এয়া মঞ্চত তেতে মুনন হ'ব আজি দমন অসুৰৰে পৰিণাম কানুনৰে অভিধান সকলোৰে সমিধান বেহৰবাৰী আউটপোষ্ট বেহৰবাৰী আউটপোষ্ট বেহৰবাৰী আউটপোষ্ট আকৌ তেতে মুনন ঐ ষ্টপ ষ্টপ কিহৰ পাগলামি এইবিলাক পিকে পইচা কাটি দিম ৰ'ব বিহু চৌচা Shut up! চাহপাত মানে কি চাহ কিহৰ ভাওনা এইবিলাক কিয় আপুনি আমাৰ শ্ব'টো কেনেকৈ কৰোঁ চাব বিচৰা নাছিল জানো আমি মানে ছাৰ বিগিনিংটো এনেকৈয়ে ৰাখিছোঁ যদি আপোনাৰ কিবা আইডিয়া আহে ক'ব চেঞ্জ কৰি দিম দিয়ক ষ্টাৰ্ট কৰি দিওঁ অঁ এখেত অংকুৰ দা এখেতে আমাৰ সহায়ৰ কাৰণে আছে আৰু আমি বেহাৰবাৰীত টি চাৰ্টটো চিলাই দিছোঁ ৱাকি টুকিও দিছে 3টা থানাৰ নামত টি চাৰ্ট ৱাকি টকি হয় ছাৰ আমি মানে বেহৰবাৰী পুষ্কৰ বৰ চিৰিয়েল বুলি ভাবি লৈছো আৰু কি হ'ল তই থানাখন চিৰিয়েল বুলি ভাবিছ হা? থানাখন চিৰিয়েল বুলি ভাবিছ নেক্সট প্ৰগ্ৰেমৰ পৰা চাগে মই নাথাকিম আৰু অঁ ঐ পিকে 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 ৰৈ দিয়া এতিয়া এতিয়া কি হ'ব এতিয়া ধুলাই শ্ব' হ'ব বলক কন্দা কথা শুনিমেই ঐ কলৈ পলাইছে আহকচোন আজি থানালৈ এইটো কিহৰ শব্দ ঢোলত চাপৰ পৰিছে হে মোহনে কলি ধৰিলে বলক 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 বলক। মা